হাই ফ্ৰেণ্ডছ, মই লোহিত। মই ইউটিউব চেনেল নিচা এণ্ড গাৰ্ডেনিঙলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, ভালে কুশলে আছে আৰু ভালে ভালে থাকিব। আজি আপোনালোকক মই দেখুৱাবলৈ ওলাইছোঁ, এইটো হৈছে মোৰ কেটলিয়া। এইটো কেটলিয়া ফুলিবলৈ লৈছে। এয়া চাওক কিমান ধুনীয়াকৈ ফুলি আছে। প্ৰকাশত ভালকৈ অহা নাই। এয়া চাওক, এইটো একচুৱেলি যেনেকৈ আছিল তেনেকৈ মই এইটো কোনো লৰচৰ কৰা নাই। যেনেকৈ মই কিনিছিলোঁ ঠিক তেনেকৈ থাকিলে, মই তেনেকৈ থাকিবলৈ দিলোঁ এইটোক। তেনেকৈ ধুনীয়াকৈ থাকিলে। এতিয়া এটা কথা হ'ল, বহুতে কয় যে টাবটো সৰু হৈছে নেকি। ইয়াত চাওক, ইয়াৰ টাবটো ইমান ডাঙৰ নহয়, সৰুৱে ইমানখিনি 3 ইঞ্চমান হ'ব ইয়াৰ হাইট, আৰু 3 ইঞ্চমান ইয়াৰ বহল হ'ব। এইটোৱে এতিয়া তেনেকৈ ধুনীয়াকৈ হৈ আছে। আৰু মানুহে ভাবে যে টাবটো বহুতেই ভাবে সেইটো বহুত ডাঙৰ টাব লাগে, কি লাগে। তেনেকুৱা নহয়। আপুনি যিমান সৰু টাবত দিব বা সৰুকৈ দিব, সিমান ধুনীয়াকৈ হৈ থাকে। এনেকুৱা নহয় মানে যে বহুত ডাঙৰ টাব দিব লাগিব, সেইটো কথা নহয়। সৰু টাবত হ'লেও বহুত ধুনীয়াকৈ হৈ থাকে। মোৰ যেনেকৈ হৈ আছে আপোনালোকৰ তেনেকৈ হৈ থাকিব। মোৰ চালে এইবিলাক গোটেইখিনি সৰু সৰু টাবতে দিয়া আছে, ইমান বৰ বেছি ডাঙৰ নহয়। খুব বেছি 4.5 ইঞ্চ পট মানে হাইটবিলাক তেনেকুৱা। এতিয়া চাওক, ফুলিও আছে ধুনীয়াকৈ এইটো কেটলিয়াটো। এতিয়া কেনেকৈ যতন লৈছোঁ মই সেই বিষয়ে কওঁ। আৰু ইয়াৰ মোৰ একচুৱেলি 2-3বাৰ মোৰ কলি নষ্ট হৈ গ'ল। এইটো এটা কলি নষ্ট হৈ গৈছিলে, এইটো এটা নষ্ট হৈ গৈছিলে, এইটোৰো প্ৰায় নষ্ট হৈ গৈছিলে এইটো। কিন্তু এইটো চাইডতে আৰু নতুনকৈ এটা ওলাই ফুলটো ফুলিলে। মোৰ কাৰণ বহুত ভুল হৈছে বা এক্সপেৰিমেণ্ট কৰিছিলোঁ, যিহেতু মোৰ কেটলিয়া আগতে ফুলা আছিলে, কিন্তু সেইটো মই ডাইৰেক্ট ফুলি থকা কিনি আনিছিলোঁ। এতিয়া কথাটো হ'ল, ইয়াৰ মই কেনেকৈ ইয়াক ৰাখিলোঁ। বাৰিষা দিনত মই ইয়াৰ বহুত বেছি যেতিয়া বৰষুণ পৰি আছিলে, তেতিয়া মোৰ প্ৰথমটো এইটো কলি আহিছিলে প্ৰথম। তেতিয়া সেইটো বহুত বেছি বৰষুণৰ কাৰণে কলি ডাঙৰ হৈ গলি গ'ল। তাৰপিছত মই কি কৰিলোঁ, অলপ এঠাইত মোৰ চাংঘৰটোৰ কাষত থৈ দিলোঁ। তাৰপিছত তাত কি হ'ল, বহুত বেছি ৰ'দ পালে ৰাতিপুৱা। এইটো কলি আহিছিলে, বহুত বেছি ৰ'দ পালে, সেইটো কাৰণে সেইটোও গেলি গ'ল। তাৰপিছত মই আকৌ তাৰ পৰা বেলেগত আঁতৰাই দিলোঁ এঠাইত। সেইটো মই চাংঘৰৰ ভিতৰত দিলোঁ। তাৰপিছত সেইটো দিওঁতে এইটো কিবা কাৰণত গেলি গ'ল। তাৰপিছত তাতেই মই ৰাখিলোঁ তেনেকৈ। ৰাখি মোৰ এইটো নতুনকৈ এটা ওলাই এইটো ফুলিছে আজি। চাওক কিমান ধুনীয়াকৈ ফুলিছে। ইয়াক অৱশ্যে সিমান যতন কৰাৰ দৰকাৰ নাই। আপোনালোকে গছবিলাক মই যেনেকৈ এইবিলাক বৰষুণত ৰাখিছোঁ, বৰষুণ পোৱাকৈ আপোনালোকে তেনেকৈ বৰষুণ পোৱাকৈ ৰাখিলেই হ'ল। ধুনীয়াকৈ ইয়াৰ গ্ৰ'থ হ'ব। এতিয়া কথাটো হ'ল, এই বৰ্তমান যিহেতু বৰষুণ এতিয়া কমিলে অলপ, বৰষুণ আপোনালোকে এতিয়া ইয়াতে ৰাখিব পাৰে তেনেকৈ। কলি চলি আহিলেও বা ফুলিব ধৰিলেও। নহ'লে আপোনালোকে যদি ভয় কৰে, তেতিয়াহ'লে বৰষুণ নোপোৱা ঠাইত আপোনালোকে ধুনীয়াকৈ ৰাখিলে হ'ল। আৰু বৰষুণ নোপোৱাকৈ ৰাখিলে বা গৰম বহুত বেছি নোপোৱাকৈ ৰাখিলে এটা বস্তু লাভ হয় কি, সিহঁতৰ ফুলৰ যিটো মানে কি থাকে, ম্যাদ থাকে, অলপ হ'লেও 2 দিন হ'লেও বেছি মানে থাকে। এনে জেনেৰেলি যদি 5 দিন থাকে, সেইটো 2 দিন হ'লেও বেছি থাকিব, 7 দিনমান থাকিব। সেইটো মই ক'ব পাৰোঁ। আপোনালোকে ৰাখিলে আপোনালোকে সেইটো গম পাব, যিহেতু মই বহুত দিন ধৰি সেইটো কৰি আছোঁ বা ৰাখিছোঁ, তেনেকৈ থাকি যায় বহুত ধুনীয়াকৈ। এয়া চাওক, ইয়াৰ লিপছ কিমান ধুনীয়া। ইয়াৰ আৰু কলি আছে, আৰু ইয়াতো সৰু কলি আছে, ফুলিব এইটো এটা কলি আছে। এতিয়া ইয়াক মই ৱাটাৰিং কেনেকৈ কৰিছোঁ সেই বিষয়ে কওঁ। ইয়াৰ মই যিহেতু বৰষুণ পোৱাকৈ আছিলে, সেইটো কাৰণে মই এইকেইদিন ৱাটাৰিং কৰিবলৈ হোৱা নাই। চ' মই যেতিয়া চাংঘৰৰ ভিতৰত থলোঁ, তেতিয়া মই কৰিছিলোঁ ধৰক 2-3 দিনৰ পিছত যে মই কৰিছিলোঁ এইটো। মই এই পূৰা টাবটোৱে পানীত দি থৈছিলোঁ মোটামুটি 5 মিনিটমান, যাতে ভালকৈ পানী ল'ব পাৰে। তেনেকৈ দিছিলোঁ। আপোনালোকে দি থ'ব পাৰে তেনেকৈ। দি থ'লে বহুত ধুনীয়া হয়। আৰু নহ'লে আপোনালোকে ধুনীয়াকৈ ইয়াত পানী ঢালি দিয়ক। যেতিয়ালৈকে ইয়াত তলৰ ফুটাৰে পানী নলয়, তেতিয়ালৈকে আপোনালোকে পানী দি থাকক। কমচে কম এনেকৈ মগ বা জাৰিৰে আপোনালোকে ঢালি দিয়ক পানী, যাতে চাৰিওফালৰ শিপাবিলাক ধুনীয়াকৈ পানী ল'ব পাৰে। তেনেকৈ আপুনি পানী দিলে হৈ যাব। আৰু এটা কথা, কেটলিয়াৰ কি হয়, কেটলিয়াৰ যিকোনো এটা ইয়াৰ বাল্ব বা ইয়াৰ যিটো কেন থাকে, এই কেনটোৰ পৰা এবাৰ ফুলিলে আকৌ এবাৰ নুফুলে। যেনেকৈ ডেণ্ড্ৰবিয়ামবিলাকৰ ফুলে, কেটলিয়াৰ তেনেকৈ নুফুলে। কেটলিয়াৰ নতুনকৈ ওলাই থাকিব, নতুনকৈ ফুলি থাকিব, তেনেকুৱা হয়। এতিয়া চাওক, ইয়াৰ ফুলটো বহুতেই ধুনীয়া। কালাৰটো চাওক কিমান ধুনীয়া হৈ আছে। এয়া, গতিকে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পায়, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। আৰু যদি কিবা জানিবলগীয়া তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকে। আজিলৈ ইমানেই। বাই বাই।